চুলিখিনি কেনেকৈ চুচৰি গৈছে তাই মুখখন মোক এবাৰ চাবলৈ দিয়া নালাগে মাজনীৰ মুখখন ফুলি ভূত কিম্বাকৈ হৈছে তুমি চাব নোৱাৰা ভয় খাবা গাড়ীত উঠাই দিবা যা আহাচোন আহা ইয়াতে বহা তই মোৰ ভাচনিক হত্যা কৰিলি তাইক হত্যা কৰি তই টুকুৰা টুকুৰো কৰিব কিয় তেনেকুৱা কৰিলি প্ৰেমৰ নামত প্ৰতিশোধৰ চিনি নোৱাৰি এইবাৰ দুটা জেলত সোমাবি বল নিৰ্দোষী চিমিৰ বৰ ভাল পাইছো এই কাম কৰিব নোৱাৰে দুদিন ধৰি দাদাৰ গাটো বেয়া ঘৰতে আছে আৰু আপোনালোক তেনেহ'লে তহঁতৰ ফ্ৰিজৰ ভিতৰত মাজনী কেনেকৈ সোমাল কেনেকৈ সোমাল আপুনি নাজানে আৰু নাজানে যদি চাকুল আৰু লীলাবাই সোধককৈ চাকুল আৰু লীলাবাই কিয় সোধক না কনিষ্টেবল ইয়াক হেণ্ডকাপ লগাই আৰু গাড়ী উঠাই লৈ গ'ল পাৰলে দিয়ে দিলে হেৰি হয় প্ৰতিশোধ ল'লি এইবাৰ তোৰ অৱস্থা কি কৰো চাই থাক মোক কি কৰক কৰাৰ দৰকাৰ মোকে মাৰি পেলা এই নিৰ্দোষী ল'ৰাটো একো নকৰিবি মই স্বীকাৰ কৰিছো আপোনাৰ ছোৱালীক মই ফুচুলাই আনি তাই হত্যা কৰি টুকুৰা টুকুৰকৈ ফ্ৰিজত ভৰাই থৈছো আজি মেঘালয় পাহাৰৰ ৰ'দ ৰ'দ পেলাই দিলোগে বিপক্ষ উকিলে বহুত প্ৰশ্ন কৰিলে কিন্তু মোক দোষী বুলি প্ৰমাণ কৰিব নোৱাৰিলে মই এজন ল' ষ্টুডেণ্ট গতিকে আইনৰ বিষয়ে মোৰ কিছু জ্ঞান হৈছে এই হত্যাকাণ্ডৰ মই এজন জ্বলন্ত সাক্ষী চিভিল হকৰ মৃত্যুৰ প্ৰমাণ মোৰ লগত আছে মোৰ লগত আছে কি প্ৰমাণ আছে তোমাৰ আজিয়ে সকলো পৰিষ্কাৰ কৰি পেলাম আমাৰ ঘৰত ফ্ৰিজত ডেড বডি ওলোৱা ঠিক দুদিন আগত আমাৰ ঘৰৰ বাৰী পাছফালে আৰু এটা ডেড বডি ওলায় কেছ আজি চলি আছে প্ৰথমতে মই সেইটো কেছ পৰিষ্কাৰ কৰি ল'ব খোজোঁ মহামান্য আদালতে যে মোক অনুমতি প্ৰিয়া তোমাক ফোনটো দিয়া আৰু তোমাৰ তাত চেঞ্জ কৰা সকলো ৰেকৰ্ডিং মোক উলিয়াই দিয়া কি চেঞ্জ কৰিছে কিয় হয় নেকি সময় ধৰিছে নেকি আৰু ধৈৰ্য ধৰ না অলপ পিছত তোৰ পেনটো টিপিবলৈ আৰম্ভ কৰিম চিভিল হকৰ ফিজিক্সৰ ষ্টুডেণ্ট ফ্ৰিকুৱেঞ্চিৰ ওপৰত চাউণ্ড ৰেকৰ্ডিঙৰ বাবে মোবাইলটো যন্ত্ৰ দুলমাই দিছে আৰু সিদিনাও মোবাইলটো তাত ওলমি আছে মহামান্য আদালতে এই ৰেকৰ্ডিংবোৰ শুনিলে ক্লিয়াৰ হৈ যাব যে আমাৰ ঘৰৰ পাছফালে বডিটো কেনেকৈ ওলাল আজি শিক্ষা পাই গৈছে বুজিছা এটা গুলি দুটা স্বীকাৰ কৰি পেলা বাৰু শুনাচোন তুমি যে অলপ আগতে কৈছিলা এটা গুলি দুটা স্বীকাৰ কৰা বুলি কি কৰিলা ন দুদিনমানৰ আগতে জাগুনৰ হাতত ইয়াৰে কোম্পানীত কাম কৰা ল'ৰা এটা ইয়াৰ ফাৰ্ম হাউচতে ডেড বডি পুতি থৈছিল ইয়াক ক'লোঁ যে আমাৰ ছোৱালীক চকু দিয়াটো চকু ফুটাব লাগে মাষ্টাৰ মাণ্ডৰ মানুহ নহয় ফাৰ্ম হাউচৰ পৰা ডেড বডি খান্দি আনি অপৰাজিত দত্তৰ বাৰীত পুতি দিয়ালে এইজন চৰকাৰী ৰক্ষকৰ নিৰ্দেশত জাগুন বোলে এইটো কাম কৰি জাগুন সেইটো জাগুন পলাও ঘৰতে যাওক বসি গ'লো চালা তহঁতৰ গছো বচিব অচি ভাস্কৰ লগৰো বচিব নিজৰ জীয়েকক মৰাৰ ফল সিও পাব চালা মোৰহে চালা সপোন পূৰণ নগ'ল মোক হেমান সকলোৱে নহয় সেইজন ভাস্কৰ লহকৰ ছত্ৰ ছায়া জাগুন আৰু লীলাৱতীৰ সহযোগত এওঁলোকে নকল সোণ আৰু নকল টকাৰো ব্যৱসায় কৰে
যিটো কথা মোৰ দাদা অপৰাজিত দত্তই জানিছিল অৰ্ডাৰ চিমিৰ লগত সকলো ৰেকৰ্ডিং থকা কথাটো জানি এইজন তুলনীয়া বাপেকে নিজৰ জীয়েকৰ দৰে চিমিক ঘৰৰ পৰা ফুচুলাই উলিয়াই নি জাগুদৰ ৰেষ্ট কেম্পত নিজৰ সহযোগত কাটি টুকুৰা টুকুৰ কৰে ইয়াৰ অৰ্ডাৰ মৃত্যুৰ আগতে চিমিয়ে মোৰ সহায় বিচাৰিছিল সেই লোকেশ্যন আৰু ৰেকৰ্ডিংবোৰ মোৰ তাত পঠাইছিল লোকেশ্যন মতে মই গ'লোঁ গৈ দেখোঁ এটা বন্ধ কোঠা মই কোঠাটোত ভয়তে নম নকৰি ভেণ্টিলেটৰ ওপৰে জুমি চাই দেখোঁ চিমিৰ বডিটোৰ পৰা মূৰটো আঁতৰ কৰি থৈ দিয়ে ইহঁতে তাৰপিছত বডিটো কাটি টুকুৰা টুকুৰ কৰি পলিথিনৰ টুনা এটাত ভৰাই থাকে এই সকলোবোৰ ৰেকৰ্ডিং মোৰ লগত আছে সকলোবোৰ ভিডিঅ' ৰেকৰ্ডিং মোৰ লগত আছে ভিডিঅ' ৰেকৰ্ডিং হয় তই এটা কথা পাহৰি গ'লি যে 100 গৰু মাৰিলে বা গৰু মৰম তোৰ এইবোৰ সেই ভিডিঅ' ৰেকৰ্ডিং জীৱন ধ্বংস কৰি তোমাৰ সৈতে বিয়াত বহিছিলোঁ মোৰ বাবে এই পৃথিৱীত আটাইতকৈ বিশ্বাসী মানুহজনে তুমি আছিলা আৰু আজি তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিলা সেইকাৰণে মই হনুমান চালিচা পাঠ কৰাৰ সময়ত মোৰ ইষ্ট দেৱতাই বাৰম্বাৰ ইংগিত দি আছিল কিন্তু মোৰ এই দুৰ্ভাগ্য মই বুজি নাপালোঁ নিজৰ পিতৃ সন্তানৰ কেনেকৈ ইমান ডাঙৰ শত্ৰু হ'ব পাৰে ইয়াৰ ফল তুমি পাবা ভাস্কৰ ইয়াৰ ফল তুমি নিশ্চয় পাবা মাৰিব পাৰি আচল দেউতাক নহয় ভাবিব পাৰি আপুনি মোক কিয় ধৰিছে আপুনি মোক চিনি পোৱা নাই নেকি মই বিজয় বৰা বিজয় বৰা হয় তই বিজয় বৰা হয় তই বিজয় বৰা হয় আৰে চাৰা কিন্নৰৰ নামত তই কলংক কিন্নৰৰ নামত তই কলংক অৰ্ডাৰ দুই পক্ষ উকিলৰ যুক্তি তৰ্কৰ পাছত আদালত এই সিদ্ধান্তত উপনীত হৈছে মনজিৎ জাগুন লীলাৱতী আৰু ভাস্কৰ লহকৰ IPC ধাৰা 302 মতে তিনিওকে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হ'ল নাই মই লীলাৱতী নহয় মই বিজয় বৰা আৰু মোৰ ড্ৰেছ চাওক মোৰ হেয়াৰ ষ্টাইল চাওক মোৰ মেইনলি ভইচ চাওক জুনুকাযোৰ চাবলৈ নকওঁ কিয় জুনুকাযোৰ দিনটো লাগি আছে ভৰিত জুনুকা এনেকৈ মাৰি চাচোন অ' মা জুনুকাযোৰ ভৰিতে লাগি আহিলে পাই জুনুকাযোৰ ভৰিতে লাগি লৈ যাওক কিন্নৰৰ নামত কলংক কিন্নৰৰ নামত কলংক আরে অফিসার এইফালে আহক এইটো চাওক এইটো চাওক এইটো আপোনালোকৰ প্ৰশাসনৰ কলংক ডিপাৰ্টমেণ্টৰ কলংক পাই নাহিবি নহ'লে মই নিজকে শেষ কৰি পেলাম পাৰোঁ মাৰি পেলালে তোমাৰ ছোৱালীজনীক মাৰি পেলালে ইয়াক কি কৰা যায় পাৰোঁ কি কৰা নাজানো মাত্ৰ মোৰ শিৰত জিলিকি থকা এই বিষাক্ত সেন্দুৰখিনি মচি দিয়াৰ ব্যৱস্থা কৰা তই দেউতা শব্দটোকে কলংকিত কৰি পেলালি কিয় তাইতো সৰুৰ পৰা তোলাই বুকুচাই ডাঙৰ হৈছিল
তোক দেউতা বুলিও মাতিছিল তাৰ পাছতো তই তোৰ আচলতে যাৱজ্জীৱন কাৰাদণ্ড নহয় তোৰ মৃত্যুদণ্ড হ'ব লাগে মাৰি পেলালো আপুনি মোক এৰেষ্ট কৰিব নালাগে মই ইতিমধ্যে এৰেষ্ট হৈছোঁ মোৰ বিচাৰো তাতেই হ'ব পাৰুল 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 মাৰি পেলালে মোৰ ছোৱালীজনীক মাৰি তেনেহ'লে কাৰ ছোৱালী চিমি প্ৰকৃত দেউতাক তুমি এটি সন্তানৰ বাবে ডাক্তৰৰ ওচৰলৈ গৈছিলা IVF পদ্ধতিৰে তুমি গৰ্ভত এটি সন্তান বিচাৰিছিলা সুবিধাটো লৈ ডাক্তৰ বন্ধুৰ মুখেৰে কথাবোৰ জানি সুবিধাটো লৈ কোনেও নজনাকৈ তোমাৰ গৰ্ভত মোৰ স্পাম দিয়াই প্ৰমাণ কৰিলো যে মই অৰ্ধনাৰী নহয় যদি বিশ্বাস কৰা নাই ডাক্তৰক সঁচা কথা মই বন্ধুত্বৰ খাতিৰত কথাবোৰ লুকুৱাই ৰাখিছিলোঁ মই মোৰ ছোৱালীজনীক কাষলৈ আনিবলৈ চেষ্টা কৰিছোঁ সুন্দৰৰ লগত সংসাৰ কৰাই তাইক মই মোৰ লগত ৰখাৰ কথা ভাবিছোঁ মাৰি পেলালে। তুমি এবাৰ কোৱাচোন